হেল্ল' ফ্ৰেণ্ডছ, আজি আমি যাব ওলাইছোঁ এঠাইলৈ ফুৰিব। আৰু আমাৰ গুণুমাক চাওকচোন, ক'ৰবাত যাব পালে তাই একেবাৰে ইমানেই ভাল পায়। যিমান যি আছে গোটেইবিলাক তাইক খাৰু বেন, এইফালে চকুত আইলাইনাৰ লগাই দিব লাগে। কিমান যে চখ এই সৰু ছোৱালীজনীৰ। আৰু এয়া মোৰ গৰমতে ঘামি অৱস্থা নাই। এতিয়া আমি গৈ আছোঁ। এয়া চাওকচোন আমাৰ ৰাস্তাটো কেনেকুৱা হৈছে। মানে যিহেতু হাইৱেটো কাম কৰি থকা হৈছে, তো সেইকাৰণে বহুত বেয়া হৈ গৈছে এইকেইদিন ৰাস্তাটো। বৰষুণ আহিলে এনেকৈ পানী জমা হয়, আৰু ৰ'দ দিলে একেবাৰে ধূলিতে যাব নোৱাৰি। বিৰাট বেয়া হৈ আছে, কেতিয়া হয় নাজানো। আৰু এয়া আমি আহি তেল ডিপু পালোঁ। অকণমান গাড়ীখনত তেল ভৰাই লওঁ বুলি। আৰু চাওকচোন ইমান বেছি বৰষুণ আহিলে আমি একেবাৰে সোমাব পৰা নাছিলোঁ। বাইদেউহঁতৰ ঘৰত আহিছোঁ যিহেতু, বাইদেউ ৰাস্তালৈকে আমাক ছাতি লৈ আনিব গৈছে। আৰু এয়া ভাগিন ছোৱালীজনীৰ তুলনি, তাই গা ধুৱাই উঠিলে, একেবাৰে টিকলি মিনি তাই। আৰু এয়া আমি ভাত খালোঁ। এতিয়া আমাৰ চাওকচোন এই বাচ্ছা পাৰ্টি কাজিয়া লাগিছে। মানে যদিও বাবু সৰু, তথাপিও মানে ল'ৰাবিলাক অলপমান দুষ্ট হয় যিহেতু, তাইক জকাই থাকে। আৰু এয়া চাওকচোন, তাই মানে খেলনা বস্তুবিলাক দেখাই আছে বাবুক, আৰু বাবুই যিটো ক'ব সেইটো তাৰমানে তাই আনি দিব, যিহেতু তাই খুলিব জানে। ইমান যে উৎপাত কৰে ক'ৰবাত গ'লে, আৰু এটা লগ পালেতো আৰু ক'বই নালাগে। আৰু এতিয়া আমি আহি আছোঁ ঘৰৰ ফালে। চাওকচোন ৰাস্তাটো কেনেকুৱা হৈছে। বৰষুণো বহুত বেছি গৈছে, ৰাস্তাটো একেবাৰে বেয়া হৈ গৈছে। আৰু এয়া বাহিৰৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া। এতিয়া আমি ঘৰলৈ আহি আছোঁ। এই ঠাইখিনি কোনে কোনে চিনি পাইছে বাৰু কমেণ্ট কৰি জনাব দেই। আমাৰ ঘৰ বাৰু ইয়াৰে ওচৰতে হয়। কোনে চিনি পাইছে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টি ইমানেই। ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং।